আজি আহিলোঁ গোলাঘাট মানুহজনৰ ডিউটি অফ আছিলে আজি যিহেতু বৰষুণ দিছিলে যাব নোৱাৰিলে ভাবিলোঁ গোলাঘাটৰ পৰা আহোঁগৈ এনেও বিশাললৈ যোৱা কথা আছিলে বাৰু বজাৰ অলপ কৰিবলৈ এয়া ফাৰ্ষ্ট সোমালোঁ আহি বিশালত কিবা কিবি দুটামান লৈ লওঁ বুলি প্ৰথমতে সোমাই লৈছোঁ চাই লওঁ কি লওঁ দেখাম বাৰু কি ল'লোঁ আৰু এইফালে দেখিছিলে পাৰ্চবিলাকত ইমান ধুনীয়া কালেকশ্যন এইবিলাক চব 250 চবতে এভেইলেবল বাৰু মিছ' ফ্লিপকাৰ্ট বা অইন জেগাতে হওক য'তে নহওক আৰু এইটো দেখিছিলে শুই আছে কেনেকৈ কুকুৰটো ইমান ধুনীয়াকৈ ভাবিলোঁ তাক অকণ উঠাই দিওঁ আৰু আমি যিহেতু অসমীয়া মানুহ চাহ দেখিলে ৰ'ব নোৱাৰোঁ সেইটো কাৰণে টাইমো হ'ল সেইকাৰণে সোমাই বোলো চাহ অকণমান খাই লওঁ সেইবোলে সোমালোঁ আৰু এইফালে আহি গ'ল চাহ কাৰ চাহ প্ৰিয় জনাব দেই এইফালে মই চাহ খাবলৈ মানে আৰম্ভ কৰিলোঁ আৰু চাহৰ লগত অহা ৰুচকা দিয়ালে মানে মই আধা চাহ খাই আদায় হ'ল তাৰপিছতহে মানে মিঠাই চিঠাই আনিছে আৰু তথাপিও একো নাই খাই ল'লোঁ খাই লৈ অকণমান বহিলোঁ তাৰপিছতে আকৌ খালোঁ পৰঠা দেই চাহ খোৱাৰ পিছত মানে ভোক লাগিলে যিহেতু আৰু এইফালে আকৌ সোমালোঁ গোলাঘাট চক বজাৰত ইয়াত বৰ বিশেষ বস্তু লোৱা নাই বাৰু বিশালতে বজাৰ কৰিলোঁ ইয়াত মানে সৰু সুৰা বস্তু দুটা ল'ব লগা আছিলে ল'লোঁ আৰু এইফালে ফুচকা খাবলৈ টাইম নহ'লে কাৰণে পেকিংকৈ কৰি লৈছোঁ তাৰপৰা ভাবক ফুচকা কিমান প্ৰিয় হ'ব পাৰে সেইটো কাৰণে ঘৰলৈ পেকিং কৰি ল'লোঁ আৰু এয়া আহিলোঁ আৰু এতিয়া 4:30মান বাজিলে ঘৰ আহি পোৱালে যদি ভাল পায় ভিডিঅ'টো চাই তেনে লাইক এটা কৰি দিব কিনো ক'ম আৰু লাইক কৰিবলৈ মিনি ভ্লগ এটা দিলোঁ আৰু কিনো ধৰণৰ ভিডিঅ' মই দিছোঁ আৰু তথাপিও যদি আপোনালোকে মনটোৱে কয় তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এইফালে আনিলোঁ বস্তু যি য'ত বস্তু আনিছোঁ চব দেখাই দিছোঁ আপোনালোকক আৰু এইবিলাক মোৰ কাৰণে অনা নাই এইবিলাক মোৰ কাৰণে নাই অনা তথাপিও নেক্সট ভিডিঅ'ত গম পাব কি কাৰণে আনিছোঁ তো থেংক ইউ বাই